নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু ছোৱালীসকলৰ কিছু ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ শেষ হৈছে আৰু কিছু ডিষ্ট্ৰিক্টত ল'ৰাসকলৰ ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে। আৰু এইটো ভিডিঅ' 15 তাৰিখে যি আমাৰ কৰিমগঞ্জৰ মেল কেণ্ডিডেটৰ ৰানিং, লং জাম্প, চিন আপ আৰু কেনেকৈ মাৰিব দিছে, ইয়াৰ কেনেকুৱা কি পৰ্যায়ত ইণ্টাৰভিউবিলাক চলিছে, তোমালোকক অকণমান ভিডিঅ' মই দিবলৈ চেষ্টা কৰিলোঁ। আৰু এইটো ভিডিঅ' মই এজন অসম আৰক্ষীৰ পৰা লৈছোঁ আৰু তেওঁৰ এটা ইউটিউব চেনেল আছে, তোমালোকে তাত গৈ চেনেলটো চাব পাৰিবা। আৰু লগতে ভিডিঅ'টো তোমালোকক এই কাৰণে লৈছোঁ যাতে তোমালোকেও চোৱা, দেখা পোৱা কিদৰে ল'ৰাসকলক চিন আপ মাৰিব দিছে আৰু লগতে লং জাম্প কিমান ফুট মাৰিছিলে, এক্সিলেণ্ট মাৰিছেনে নাই, ৰানিং কিমান টাইমত লাগিছে, কিমান মাৰ্ক মাৰিছে, এইটো যে তথ্য দিবলৈ অকণমান চেষ্টা কৰিম। কাৰণ তোমালোকে দেখা পাইছা ইয়াত 320 মিটাৰ টেক বুলি জানো, কৰিমগঞ্জত 320 মিটাৰ টেক আৰু কিছু ডিষ্ট্ৰিক্টত 400 মিটাৰ টেক আছে আৰু কিছু ডিষ্ট্ৰিক্টত 200 মিটাৰ টেক আছে। যদি তোমালোকৰ ডাঙৰ টেক হয় তোমালোকক এটা গ্ৰুপত বেছিকৈ দিব, ৰানিং কৰিব তোমালোকক 40-50 জন দিব যদি 400 মিটাৰ টেক হয়, আৰু যদি 200 মিটাৰ টেক হয় তোমালোকক 20 জন 25 জন দিয়া চান্স থাকে। আৰু লগতে তোমালোকে চাই থাকা 400 মিটাৰ টেকত তোমালোকক 8 পাক, 200 মিটাৰ টেকত 16 পাক আৰু লগতে 320 মিটাৰ টেকত 10 পাক, গম পাইছা। আৰু লগতে সেইদিনাখন এজন ল'ৰা 11:45ত সোমাইছে বুলি কৈছে। আৰু লগতে সকলোৱে কমেণ্ট কৰি আছিলে যে কৰিমগঞ্জত দাদা ৰানিং হৈছে, তুমি ভিডিঅ' দিয়া নাই নেকি, একো আপডেট দিয়া নাই। সেয়ে তোমালোকক যিহেতু মই সেই ঠাইত যাব পৰা নাই আৰু লগতে অসম আৰক্ষীৰ ছাৰজনৰ পৰা মই ভিডিঅ'টো কালেক্ট কৰি তোমালোকক অকণমান দেখাই দিছোঁ, ক্লিপ কেইটামান লৈছোঁ আৰু লগতে তোমালোকে চোৱা। আৰু লগতে ইয়াতে ল'ৰাবিলাকে প্ৰথম পাকৰ পৰাই পূৰা ফালিছে, মানে যিহেতু ইমান দিন প্ৰেক্টিচ কৰি আছে, যিহেতু সকলোকে চাকৰি লাগে, চাকৰিৰ প্ৰয়োজন, মানে বহুত ভাল ৰানিং কৰিছে। আৰু তোমালোকে চাই থাকা তেতিয়া গম পাবা বহুত ভাল ৰানিং কৰিছে। আৰু যিহেতু ল'ৰাসকলে বহুদিন প্ৰেক্টিচ কৰা আৰু লগতে যিমান ফিজিকেল ভাল হয়, যিমান ফিজিকেলত মাৰ্ক উঠাব পৰা, তেতিয়া তোমালোকৰ এক্সাম অকণমান নম্বৰ কমিলেও একো নাই। সেয়েহে তোমালোকৰ ফিজিকেলতে বহুতখিনি মাৰ্ক পাবলৈ চেষ্টা কৰিবা। আৰু লগতে ল'ৰাসকলে ৰানিং কৰি আছে। আৰু লগতে মই লং জাম্পো অলপমান ক্লিপ ৰখাইছোঁ, তোমালোকক দেখাই দিম আৰু লং জাম্প কিদৰে মাৰিব দিছে। কিন্তু চিন আপত তোমালোকৰ এইটো চিন আপ যিহেতু আমাৰ 14টা মাৰিলে এক্সিলেণ্ট হয়, তোমালোকক চিন আপটো হোল্ড কৰি মাৰিব দিছে। আৰু এতিয়া ৰানিং পাছ কৰাৰ পিছত ল'ৰাসকলে লং জাম্প মাৰি আছে, তোমালোকে দেখা পাইছা লং জাম্প মাৰিলে। আৰু লগতে লং জাম্পত তোমালোকৰ 100 মিটাৰ স্পীড প্ৰয়োজন আৰু লগতে জাম্পটো প্ৰয়োজন, তেতিয়া তোমালোকৰ নিশ্চয় এক্সিলেণ্ট মাৰ্ক আহি যাব। আৰু লগতে চোৱা লং জাম্প কিদৰে আহিছে, এইটো 100 মিটাৰ আহিছে, একদম পেডেলিং মাৰিছে, যিটো পেডেল মাৰা বুলি কয়, চাইকেলিং নে কি, সেইটো মাৰি দিছে পূৰা। আৰু লগতে 3টা ষ্টেপ মাৰিব দিছে যোনসকলৰ এক্সিলেণ্ট অহা নাই, যিহেতু 16 ফুট 6 ইঞ্চি। আৰু লগতে লং জাম্পটো চোৱা কিমান স্পীডত দৌৰিছে, এইটো স্পীডত দৌৰি আহি চিনৰ ওচৰত মানে শ্ল' কৰি দিয়ে, তেতিয়া বহুত বেয়া হৈ যায়। আৰু চিন আপ চোৱা, এইজন ল'ৰা বহুত ভাইৰেল হৈ আছে বৰ্তমান, চিন আপটো স্পীড মৰাৰ কাৰণে তেওঁক কাউণ্ট কৰা নাই, মানে যিহেতু লাহে লাহে হোল্ড কৰি মাৰিব দিছে চিন আপটো। আৰু যদি স্পীড মাৰা মানে আৰক্ষী ছাৰহঁতে মানে তোমালোকক এইটো ধৰি নিদিয়ে, মানে কেইটা ষ্টেপ মাৰিছা, সেয়েহে কাউণ্ট কৰি গৈ আছে। কিন্তু হোল্ড কৰি মাৰিব লাগিব, মানে অকণমান তোমালোকে হোল্ড কৰিব লাগিব, তেতিয়া আকৌ চিন আপটো ধৰি দিব। আৰু চিন আপ চোৱা 14টা এক্সিলেণ্টে মাৰিছে চিন আপ, যিহেতু সকলোৱে ইমান ভালকৈ কষ্ট কৰি প্ৰেক্টিচ কৰি আছে। আৰু তোমালোকক মই চিন আপৰ ভিডিঅ'টো দেখাই দিছোঁ, তোমালোকে চোৱা। এইটো কৰিমগঞ্জত আৰু ল'ৰাসকলৰ ইণ্টাৰভিউ চলি আছে। চিন আপ বহুত ভাল মাৰিছে। আৰু কিছুমানে হয়তো চিন আপটো অহা নাই এক্সিলেণ্ট, কাৰণ ভালকৈ প্ৰেক্টিচ কৰিব লাগিব। আৰু কষ্ট কৰিলে চবটো কামেই ছাকচেছ, কষ্ট কৰিব লাগিব। ৰানিং, লং জাম্প, চিন আপ 3টা ইভেণ্টত আমাৰ 60 মাৰ্ক, 60 ভিতৰত সকলোৱে 50, 51, 52 পাবই লাগিব, যিহেতু পৰীক্ষা দিবলৈ মাতিব। আৰু লগতে তোমালোকৰ ভিডিঅ'টো দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবা, যদি চেনেলটো প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা পলাশ আছাম ইউটিউব চেনেলটো। আৰু মই যেতিয়া অসম আৰক্ষীৰ পৰা নতুন আপডেট পাওঁ তোমালোকক দিবলৈ চেষ্টা কৰি যাম। আৰু ভিডিঅ'টো আছিলে ইমানে, ৰানিং, লং জাম্প, চিন আপ বৰ্তমান কৰিমগঞ্জত ষ্টাৰ্ট হৈ গ'ল।